নমস্কাৰ এই মুহূৰ্তৰ চাৰিটা গুৰুত্বপূৰ্ণ খবৰ নেপালত প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে মৃতকৰ সংখ্যা বন্ধুসকল বৰ্তমানলৈকে জলপ্ৰলয়ৰ ফলত 150 জনৰো অধিক লোকৰ মৃত্যু হৈছে এতিয়াও 4000 লোক ধ্বংসস্তূপত আবদ্ধ হৈ আছে বৰ্তমান নেপালৰ পৰিস্থিতি আৰু কিমান মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে আৰু নেপালৰ প্ৰতিটো সবিশেষ খবৰ লৈ আহিছো এতিয়া আপোনালোকৰ সন্মুখত এই মুহূৰ্তৰ ডাঙৰ খবৰ মৃত্যু উপত্যকালৈ পৰিণত প্ৰাকৃতিক ভূস্বৰ্গ নেপাল বৰ্তমান মুহূৰ্তলৈকে 150 জন লোকৰ মৃত্যু প্ৰায় 4000 জনতা এতিয়াও আবদ্ধ হৈ আছে জলপ্ৰলয়ৰ কবলত জলপ্ৰলয়ত চিৰদিনলৈ নিশেষ নেপালৰ বহু অঞ্চল নেপালত আবদ্ধ ভাৰতীয়ৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ এই নম্বৰ দুটো হৈছে 977985131680 আনটো নম্বৰ হৈছে 977970910750 এই দুটা নম্বৰ মুকলি কৰা হৈছে আৰু এই ধ্বংসস্তূপত এতিয়াও আবদ্ধ হৈ আছে শতাধিক ভাৰতীয় নাগৰিক মৃত্যু উপত্যকালৈ পৰিণত হৈছে প্ৰকৃতিৰ ভূস্বৰ্গ নেপাল এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ নেপালৰ জলপ্ৰলয় এইবাৰ ভাৰতৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত প্ৰভাৱ পেলাব পাৰে আৰু দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত গৃহমন্ত্ৰী অমিত শাহে ইতিমধ্যে বাৰ্তালাপ কৰিছে কেনেদৰে আৰু কিমান প্ৰভাৱ পেলাব পাৰে বিহাৰ আৰু উত্তৰ প্ৰদেশত এতিয়াই চাওক এই গুৰুত্বপূৰ্ণ খবৰ নেপালৰ বানে যিকোনো মুহূৰ্ততে ভাৰতত সৃষ্টি কৰিব পাৰে সন্ত্ৰাস নেপালৰ জলপ্ৰলয়ক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বহু অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ গৃহমন্ত্ৰীৰ বিহাৰৰ 8খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে গোলাপগঞ্জ বেটিয়াত ইতিমধ্যে এনডিআৰএফ বাহিনী মোতায়েন যিকোনো মুহূৰ্তত উফন্দি উঠিব পাৰে বিহাৰৰ গণ্ডক নদী জাফৰপুৰ পশ্চিম চম্পাৰণ আৰু পূব চম্পাৰণত গোলাপগঞ্জ হাৰণ বৈশালী জিলালৈ সতৰ্কবাণী জাৰি কৰিছে নেপালৰ ৰানে যিকোনো মুহূৰ্ততে ভাৰতত সৃষ্টি কৰিব পাৰে সন্ত্ৰাস অসমৰ জনসাধাৰণৰ কাৰণে এটা ডাঙৰ খবৰ 3.8 লাখ লোকে পাব নতুনকৈ চৰকাৰী ঘৰ বিশেষকৈ বানাক্ৰান্ত লোকেও পাব PMAYৰ অধীনত ঘৰ কেনেকৈ কৰিব লাগিব এই আবেদন আহক এতিয়াই আমি জানি লওঁ ৰাজ্যৰ লাখ লাখ গৃহহীন লোকৰ বাবে ডাঙৰ খবৰ নতুনকৈ 3.8 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ PMAYৰ অধীনত 3.8 লাখ গৃহ নিৰ্মাণত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে ঘৰ নিৰ্মাণৰ বাবে বিনিয়োগ কৰা হ'ব 5000 কোটি টকা বানপীড়িত অঞ্চলৰ বাবে অতিৰিক্ত PMAYৰ অধীনত ঘৰৰ অনুমোদন চাহ বাগিচা গৃহহীন লোকৰ বাবেও ভাল খবৰ চাহ বাগিচা অঞ্চলৰ গৃহ নিৰ্মাণতো কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সহায় কৰিব কৃষি খণ্ড উন্নয়নৰ বাবে 139 কোটি টকা অনুদান দিব কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা বৈঠকত এই অনুমোদন সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল শৃংখল চলিহাৰ ডাঙৰ মন্তব্য যদি এজন অসমীয়াক মাৰে তেনেহলে 4 বাংলাদেশীক এনকাউণ্টাৰ কৰিব লাগিব বাংলাদেশীক মৰাটো আমাৰ জাতীয় দায়িত্ব জাতিৰ বৰ্বৰত বাংলাদেশী মিয়াৰ আক্ৰমণ সহ্য কৰা নহ'ব ভয়ংকৰ প্ৰতিবাদ কৰাৰ হুংকাৰ শৃংখল চলিহাৰ আক্ৰমণ হলেই প্ৰত্যাক্ৰমণ হ'বই লাগিব শিৱসাগৰৰ আৰক্ষীয়ে প্ৰত্যাক্ৰমণ নকৰিলে আমি কৰিম আৰক্ষীয়ে কল্পনা কৰিব নোৱাৰা ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বীৰলাচি থানাৰ মানৱজ্যোতি চেতিয়াৰ মৃত্যু প্ৰসংগত এই বাক্য শৃংখল চলিহাৰ এই গোচৰত আৰক্ষীয়ে আটক কৰিছে আবিদুৰ ৰহমান নামৰ এজন লোকক এজন অসমীয়াক মাৰিলে 4জন বাংলাদেশীক এনকাউণ্টাৰ কৰিব লাগিব